নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তথা আমাৰ এই এষ্ট্ৰলজি চেনেললৈ, য'ত আমি সদায় কিছুমান আছামিছ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজি ভিডিঅ'ত জানি লওঁ কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈছে 1 মাৰ্চ তাৰিখে আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। কিন্তু তাৰ আগতে আপোনালোকক অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটো যদি ভিডিঅ'বিলাক ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়িছোঁ। বন্ধুসকল, 1 মাৰ্চ 2021 চন সোমবাৰ কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খুলিব গৈ আছে। এওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হ'ব, যাৰ ফলত তেওঁলোকে বিভিন্ন দিশত সফলতা লাভ কৰিব। মনত উৎসাহ উদ্দীপনা থাকিব, বিভিন্ন দিশত তেওঁলোকে আচৰিত ধৰণৰ উন্নতি লাভ কৰিব। চাবলৈ গ'লে এওঁলোকে দিশে উন্নতি হ'ব। এওঁলোকৰ দাম্পত্য জীৱন সুখৰ হ'ব, জীৱনশৈলীৰ লগত সম্পৰ্ক মধুৰ হ'ব, লগতে ঘৰ সংসাৰত সুখ শান্তি ভাগ্য বৰ্তি থাকিব আৰু আগতকৈ বৃদ্ধি হ'ব। আৰু সদস্যবোৰৰ মাজত মিলাপ্ৰীতি ভাৱ আগতকৈ বৃদ্ধি হ'ব। তথা পৰিয়াল তথা মাতা পিতাৰ সম্পূৰ্ণ সহযোগ পাব। মাতা পিতা তথা নিজৰ লগতে আন সকলোৰে স্বাস্থ্যৰ উন্নতি হোৱা দেখা যাব। বিশেষ শুভফল লাভ কৰিব লোকে। লগতে বিদ্যাৰ্থীসকলৰো বেয়া নহয় সময়, তেওঁলোকৰো উন্নতি হ'ব আৰু আন বিভিন্ন ক্ষেত্ৰত শুভ হোৱা দেখা যায়। শিক্ষা, প্ৰেম, প্ৰণয়, স্বাস্থ্য, কেৰিয়াৰ, প্ৰেম, দাম্পত্য সকলোতে শুভ হ'ব। চাকৰিটো উন্নতি হ'ব, ব্যৱসায় আদিতো শুভ হ'ব আৰু আৰ্থিক অৱস্থা আজিও মজবুত হোৱা দেখা যাব। এইদৰে চাবলৈ গ'লে এওঁলোকে বিভিন্ন দিশত সফলতা লাভ কৰিব। এই বিশেষভাৱে ভাগ্য জ্বলি উঠা প্ৰধান ৰাশিকেইটা হৈছে কুম্ভ, কন্যা, তুলা, মেষ, বৃশ্চিক আৰু মকৰ ৰাশি। বন্ধুসকল, এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা 1 মাৰ্চ তাৰিখে ভাগ্যৰ ৰূপে পৰিগণিত হ'ব আৰু এই 6টা ৰাশিৰ আচৰিত ভাগ্যৰত হ'ব। আশা কৰোঁ ভিডিঅ'টো নিশ্চয় ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় দৰে ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটোতে জড়িত হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।